নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। JNRC মেডিচব ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা কেইবাটাও পোষ্ট ওলাইছে। লাষ্ট ডেটটো থাকিব 20 জানুৱাৰী 2025 পৰ্যন্ত। JNRC মেডিচব প্ৰাইভেট লিমিটেড has released an employment notification for the recruitment of 15 pharmacist, delivery boy and sales associate post. Pharmacist, delivery boy আৰু sales associate পোষ্ট ওলাইছে। এক নম্বৰ পোষ্টটো হ'ল ফাৰ্মাচিষ্ট মেল উইথ APC ৰেজিষ্ট্ৰেশ্যন বুক। পোষ্ট ওলাইছে এইটো কাৰণে আপোনালোকৰ 5টা ভেকেঞ্চি ওলাইছে, যিকেইটাৰ কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যন বা শৈক্ষিক অৰ্হতাটো আপোনালোকৰ বিচাৰিছে। B.Pharm বা D.Pharm কৰা হ'ব লাগিব আৰু কম্পিউটাৰ এপ্লিকেশ্যনত আপোনালোকে ডিপ্ল'মা কৰা হ'ব লাগিব। এজ লিমিটটো আপোনালোকৰ মেক্সিমাম এজ লিমিটটো 30 বছৰ দিয়া হৈছে। আৰু 2 নম্বৰ পোষ্টটো হ'ল ডেলিভাৰী বয় মেল উইথ টু হুইলাৰ ড্ৰাইভিং লাইচেন্স আপোনালোকৰ থাকিব লাগিব। যিটোকেইটাৰ কাৰণে পোষ্ট ওলাইছে আপোনালোকৰ 5টা পোষ্ট। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনটো আপোনালোকৰ থাকিব মেট্ৰিক পাছ বা হাই ছেকেণ্ডেৰী পাছ বা গ্ৰেজুৱেট পাছ কৰা হ'লে হ'ব, যিকোনো ট্ৰেডৰ পৰা। আৰু এজ লিমিটটো আপোনালোকৰ 30 বছৰে আছে মেক্সিমাম, মানে 18 বছৰতকৈ ওপৰত হ'লে হ'ব আৰু 30 বছৰতকৈ বেছি হ'ব নালাগিব। আৰু 3 নম্বৰ পোষ্টটো হ'ল চেলছ এছ'চিয়েটৰ পোষ্ট ওলাইছে 5টা। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনটো আপোনালোকৰ লাগিব মেট্ৰিক পাছ কৰা হ'লে হৈ যাব, নহ'লে হাই ছেকেণ্ডেৰী পাছ নহ'লে গ্ৰেজুৱেট পাছ কৰা হ'ব লাগিব। আৰু এজ লিমিটটো আপোনালোকৰ মেক্সিমাম এজ লিমিটটো দিয়া আছে 30 ইয়েৰ এজ লিমিট। আৰু এপ্লিকেশ্যন ফিজটো কোনো আপোনালোকৰ এপ্লিকেশ্যন ফিজৰ দৰকাৰ নাই। আৰু কেনেকৈ এপ্লাই কৰিব আপোনালোকে JNRC মেডিচব ৰিক্ৰুইটমেণ্টৰ কাৰণে আপোনালোকে ইমেইল ID দিয়া আছে, তাত আপোনালোকে ইমেইল কৰিব লাগিব probal.pathak@gnrcmedisob.com-ত।